নমস্কাৰ সকলোকে মই বিন্দাছ ব্ৰিনাছ চেনেলটিলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু লগতে মই আজি আপোনালোকক দেখাম আমাৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰত হৈ থকা অসম সাহিত্য সভা সকলো দৃশ্য আপোনালোকক দেখুৱাই যাবলৈ মই চেষ্টা কৰিম আৰু এয়া হ'ল গাড়ী পাৰ্কিং হয় এখন ইয়াতে গাড়ী ৰখা হৈছে আমি ইতিমধ্যে গৈ পাইছোঁগৈ আৰু মই আপোনালোকক সকলো ভিডিঅ' দেখাই যাম কিন্তু আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ আমাৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰত হৈ থকা অসম সাহিত্য সভাৰ সন্মিলনত যাতে সকলোৱে মানে আদৰি লয় সকলোৱে যে ভিডিঅ'টো আদৰি লয় আৰু সকলোৱে চাই তাৰে কামনা কৰিলোঁ আৰু এয়া দেখিছে এখন গেট হয় আমি মেইন গেটেদি সোমোৱা নাই গাড়ী পাৰ্কিং কৰি আমি ইটো চাইডে আহি দিলোঁ আৰু এয়া দেখিছে কি ধুনীয়া ধুনীয়া লাইটিং কৰি ৰাখিছে ইয়াতে আৰু এয়া দেখিছে আৰু এয়া কি ধুনীয়া লাগিছে সেইটো বনাই থৈছে আৰু ৰং বিৰঙৰ জিলিক জালাক দি ধুনীয়া লাগিছে আৰু মই আপোনালোকক ভিডিঅ'টো সম্পূৰ্ণকৈ দেখুৱাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে সকলোৱে যাতে ভিডিঅ'টো চাই আৰু যাতে অকণো স্কিপ নকৰে আৰু মই আমাৰ অসম সাহিত্য সভাখন ধুনীয়াকৈ আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ আৰু যাতে আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰিব ব'লক তেনেহ'লে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ এয়া আমি গৈ আছোঁ এখন গেট হয় আৰু বহুত এনেকৈ গোটেই দি থৈছে এনেকৈ নি বহুত ভাল লাগিছে আহি আৰু বহুত মানুহ হয় আৰু ৰাতি হেৰিটো হয়তো চাই ভালেই লাগে সাহিত্য সভা চাই ভাল লাগে আৰু ৰাতি বেছি ধুনীয়া লাইটৰ পোহৰত বেছি ধুনীয়া হৈ পৰে বেছি ভাল লাগে দিনতকৈ দিনত চাৰিওফালে চাব পাৰি ৰাতিও পাৰি ৰাতি আন্ধাৰ হয় কিন্তু চাৰিওফালে পোহৰবিলাক দেখিয়ে ভাল লাগে আৰু আমি আহি গ'লোঁ এয়া দেখিছে কি ধুনীয়া ধুনীয়া লাইটিং কৰি ৰাখিছে আৰু ইমান ধুনীয়া লাগিছে দেখিবলৈ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ যে সম্পূৰ্ণকৈ চাই যায় আৰু মই বেছি কথা নকওঁ আপোনালোকে মুঠতে ভিডিঅ'টো এনেকৈ চাই যাব আৰু মই আপোনালোকক ভিডিঅ'টো দেখাই যাবলৈ চেষ্টা কৰি যাম সঁচাকৈ ভিডিঅ'টো মানে ইমানেই ভাল লাগিছে যে অসম সাহিত্য সভা চাই আৰু সৰুৰে পৰা মই জন্ম হোৱাৰ পৰা ধৰি আজিলৈকে মই সাহিত্য সভা চাই পোৱা নাই এইবাৰে প্ৰথম চাইছোঁ সাহিত্য সভা আৰু ইমান ভাল লাগিছে যে চাই আৰু আমি গৌৰৱবোধ কৰোঁ যে আমাৰ এয়া লখিমপুৰ জিলাৰ নাৰায়ণপুৰ তিনি ওচৰতে হৈছে অসম সাহিত্য সভা আৰু এয়া দেখিছে অসম সাহিত্য সভাৰ এয়া প্ৰতীক হয় আৰু এই প্ৰতীকত কি ধুনীয়া ধুনীয়া ফুল দি ধুনীয়াকৈ ৰাখিছে আৰু আমি ইয়াতে ফটো চটো উঠিলোঁ ভাল লাগিলে এতিয়া আমি যাম ভাওনা চাবলৈ ইয়াতে ভাওনা হৈ আছে আমি এতিয়া আহি আছোঁ ভাওনা চাম আমি এতিয়া ভাওনা চলি আছে ব'লকচোন কি ভাওনা চলি আছে চাওঁগৈ আৰু ইয়াতে ভাওনা আৰম্ভ হৈ আছে এখন মৎস্য অৱতাৰ চাৰিবেদ উদ্ধাৰ হয় চাগৈ ভাওনাখনৰ নাম আৰু বৰ ভালকৈ নাজানো আমি ভাওনাখন এখন এদাই হ'বলৈ হ'ল ভাওনাখন আৰু এখন লাষ্ট মুমেণ্ট চলি আছে ভাওনাখনৰ কিমান মানুহ দেখিছেনে ভাওনা চোৱাত বহুত মানুহ হয় আৰু বহুতো চাই ভাল মানে ভাওনা বুলি ক'লে ভালেই লাগে চাই আৰু ইয়াতে কিমান মানুহ চাওকচোন ভাওনাখন বহুত ধুনীয়া হৈছিল চাবলৈ আৰু আমি আধাতে পালোঁহি প্ৰথমডোখৰ এদাই হ'ল এইডোখৰ লাষ্টডোখৰ চলি আছে চাগৈ সেনেকুৱা যেনে লাগিছে এইডোখৰ লাষ্ট মুভমেণ্ট হয় তাতে চলি আছে আৰু বেছিকণ নাই চাগৈ এখন এদাই হ'ব ইয়াতকৈ নতুন ভাওনা আহিব আৰু ইখনৰ পিছত সিখন ভাওনা আহিয়ে থাকে আৰু সংস্কৃতি সন্ধিয়া চলিয়ে থাকে ইয়াতে যদি আপোনালোকৰ কোনোবাই ইয়াত যদি আহিছে আমাৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰত যদি এই মানে অসম সাহিত্য সভা চাবলৈ আহিছে তেনেহ'লে মোৰ কমেণ্ট বক্সত জনাব বুলি আশা কৰিলোঁ ভাল লাগিব যাতে আহিছে বুলি গম পালে
কিমান মানুহ আছে চাওকচোন ভাওনা ঘৰত বহুত মানুহ আছে আৰু এনেকৈ সমজুৱাকে ভাওনা আছে ভালেই লাগে আৰু এফালে চাওকচোন কিমান মানুহ বাপৰে চব থিয় হৈ চাইছে কিছুমানে নামঘৰৰ ভিতৰত সোমাই বহি চাইছে আৰু আমি থিয় হৈ চাইছোঁ এতিয়া আমি ভাওনাখন ইমানতে সমাপ্ত কৰিম আৰু ভাওনা বহুত কিবা কিবি চাবলৈ আছে এতিয়া আমি আহি আছোঁ বাণিজ্যিক মেলা দেখিছেনে বাঁহ বেতৰ বস্তু মানে খৰাহি পাচি কি ধুনীয়া ধুনীয়া আছে আৰু আপোনালোকক সকলো ভিডিঅ' দেখাই যাম আৰু আপোনালোকে ধুনীয়াকৈ চাই যাব ভাল লাগিছে না Bisa? Sampai dong. Oh, ini dia sih. Ini bisa bisa. Betul. Tuh kayak bisa bisa. Mana haun kan? Bukan. Bisa ada sih itu lagi. Kan kan boleh. পাতায় গুজি বলে হ্যাঁ পাতায় গুজি বলে আৰু এতিয়া আমি আহি আছোঁ প্ৰদৰ্শনী মেলা ইউটিউবত দিম এডিট কৰি আছোঁ
আমাৰ প্ৰদৰ্শনীৰ মঞ্চ প্ৰৱেশ কৰিছে আপোনালোক প্ৰতি মুহূৰ্তত এই পকেট মাৰাৰ পৰা সতৰ্ক হ'ব আহিবা এয়া হ'ল মৰা চৰাই আৰু এয়া দেখিছেতো ডাঙৰ কি ধুনীয়াকৈ বনাই দিছে মৰা চৰাইজনী আৰু পাখিও ইমান ধুনীয়াকৈ দিছে এয়া হয় এইটো হাফ দেখিছে নাই এইটো ঘৰিয়াল হাফ নে ঘৰিয়াল এইটো হাফ হয় এইটো হাফ হয় আৰু সেয়া গৰু এইটো খোল এইফালে এইটো হৰিণা এইফালে হৰিণা আৰু এইফালে সেয়া ময়ূৰ চৰাই আৰু আহি আমি গ্ৰন্থমেলা পাই গ'লোহি আৰু এয়া কিতাপ চাইছিলোঁ কিতাপ এখন কিন্তু কিতাপখন নাপালোঁ গতিকে চাওঁচোন বাৰু বেলেগ পাওঁ নেকি এয়া সাধুৰ কথা দেখে সাধুৰ যুগ বৰষুণ আহিব ন ছিংগাপুৰৰ সাধু ভূটানৰ সাধু এখন নে দাম ক'ত লিখা থাকে চাওকচোন ইয়াত নাই চাগৈ থৈ দিওঁ নে
এয়া আমি আহি আছোঁ মঞ্চৰ ফালে এতিয়া ৰাতি 9টা বাজিছে 9টা বাজিছে এতিয়া আহি আছে পূৰা কুঁৱলী পৰিছে আৰু ইমান মানুহ আছে পূৰা ভিৰ লাগি আছে ইয়াতে কি হয় চাবলৈ আহিছোঁ গোটেইবিলাক ঘূৰি ফুৰি আহি আছোঁ আৰু এইফালে মানুহ চাই যাওক আৰু দেখুৱাই যাম ন আমি দেখুৱাই যাওঁ আপোনালোকে চাই যাওক ইয়াতে মেলি কিনি পানি ঘৰলৈ যাবগৈ লাগে অঁ আগে কিনি ল'লোঁ বস্তু তাৰপৰা চাই মেলি যাবগৈ আৰু ইয়াতে নাচ গানৰ প্ৰতিযোগিতা হৈ আছে নাচি আছে ইয়াতে দেখিছে কিমান মানুহ আছে বাপৰে কিমান ডাঙৰ কিমান ডাঙৰ মঞ্চ হয় এইটো আৰু মানুহ চব কিমান মানুহ আছে আৰু এইফালে মীনা বজাৰ চুৰু হৈ আছে আহি মীনা বজাৰ পালোহি আমি মীনা বজাৰ পুৰা চুকৰি ঘূৰি আছে ইয়াতো মূৰ উঠিব নোৱাৰোঁ উঠিলে ইয়াত মূৰ ঘূৰাই কিন্তু দেখিও মোৰ মূৰ ঘূৰাইছে তথাপিও চাইছোঁ আৰু এইফালে এয়া পুৰা মীনা বজাৰ চলি আছে এইফালে এইবিলাক চকৰি যাদু হ'ব এটা ডান্স হ'ব বাকী যাদু হ'ব লৈ লওক 10 মিনিট বাকী আছে খেল চালু হ'বলৈ 10 মিনিট বাকী আছে লৈ লওক 10 মিনিট বাকী আছে লাষ্ট কোনোবা চাব মন গৈছে আহিব আহি চাই যাব লাষ্ট जादू 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 गुजरात का जादू कलकत्ता से आया है जादूगर देखने मिलेंगे आपको जादू এখনে খাব পাৰিব সেইখনে খাওক এইখনে খাম আপোনাৰ গৈ থাকিব আৰু
Yeah, just because we want to be, baby. এতিয়া মীনা বজাৰ দেখুৱাই আছোঁ আপোনালোকক দেখিছে ওপৰত পূৰা খুলি আছে মীনা বজাৰ চলি আছে দেখিছেনে ল'ৰা ছোৱালীবিলাকে পূৰা খেলি আছে তো পূৰা মীনা বজাৰ চলি আছে অসম সাহিত্য সভাত হা আৰু এতিয়া আমাৰ ৰং মঞ্চ চলি আছে মৌচুম গগৈ গীত ভৰাই কিমান মানুহ আৰু দেখিছেনে এইবিলাক মানুহ বা ইমান ঠাণ্ডাটো ঢেৰ মানুহ হ'লে পূৰা বহি আছে মানুহ আৰু ইমান মানুহ হ'ল কিবা বোলে বহিব জেগা নাই ইমান ডাঙৰ মঞ্চ জনসমাধি কমি যোৱাৰ কাৰণে কুঁৱলীটো বেছি পৰা লাগিছে আৰু লাগিছে ঘৰত পৰা আছোঁ ভিডিঅ'টো আৰু ইমানতে সমাপ্ত কৰিছোঁ সমাপ্ত মানে আপোনালোকক দেখাই যাম আৰু চাই যাব ভিডিঅ'তে ৰাতি আপোনাৰ 1-2 বজাৰ দৃশ্য কিমান ধুনীয়া চাওকচোন দৃশ্যটো দেখিয়ে ভাল লাগিছে কিমান কুঁৱলীৰ মাজে লাইটবোৰ জিলিকি আছে আৰু লাইটৰ বহুত কুঁৱলীবিলাকৰ দেখি ভাল লাগে আলোকচিত্ৰটো ভাল লাগিছে প্ৰায় মানুহ গৈ এদায় হ'ল আৰু কিছুমান আছে আৰু ফাংচন চাই আছে আমিতো আহি দিলোঁ আৰু আমাৰ কেঁচুৱা ল'ৰা ছোৱালী আছে মানে সৰু ছোৱালীজনী সৰু হৈ আছে তাই ৰাতিপুৱা মানে টোপনি ধৰিছে আৰু ভাগৰো লাগিছে সৰু ছোৱালী যিহেতু খোজকাঢ়ি ঘূৰি ফুৰিছে আৰু ইয়াতে মই কেইখনমান ফটোশ্বুট কৰিলোঁ আৰু এয়া ফটোশ্বুট কৰিছোঁ ৰাতি আপোনাৰ 2টা বাজিছে এতিয়া আপোনাৰ ফটোশ্বুট কৰিছোঁ চাওকচোন আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব